নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে কেইটামান গছপুলি ৰুম তো আহক। মইতো আজি গছপুলি ৰুম তো এটা লৈ আহিছোঁ আৰু তাতে আছে কেইটামান, তো আহক। আৰু আমি সকলোৱে আজি বিশ্ব পৰিৱেশ উপলক্ষে গছপুলি ৰুব লাগে। তো অকল গছপুলি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে যে আমি ৰুব লাগে সেইটো নহয়। তো আমাৰ যেতিয়া সময় পাওঁ বা যেতিয়া ফ্ৰী থাকোঁ তেতিয়াও আমি ৰুব পাৰোঁ। আৰু আমি সকলোৱে জানো যে বিশ্ব পৰিৱেশ দিৱস হ'লে যে আমি সকলোৱে গছপুলি ৰুওঁ, কিন্তু পিছত সেই গছটো আমি যত্ন নকৰোঁ। মানুহক দেখাবৰ কাৰণে গছটো ৰুই দিওঁ বা আমি ফটো মাৰোঁ, কিন্তু পিছত সেইটো গৰুৱে খায় না ছাগলীয়ে খায়, আমি যত্নও নলওঁ। আমি বহুত দেখিবলৈ পাওঁ। তো এনেকুৱা নকৰোঁ, ভালদৰে ঘেৰি দিয়ক। আৰু আমাৰ বৰ্তমান আপোনালোকে চাইছে পৰিৱেশৰ কেনেকুৱা উত্তাপ, মানে বৰ্তমান গৰম দিনে দিনে বাঢ়ি গৈ আছে। তো এইটো আমাৰ আহক, মই গছপুলিটো ৰুম। আৰু ইয়াৰ আগৰবাৰো ৰুইছিলোঁ এইটো, আৰু এইফালেও চাব পাৰে আপোনালোকে বহুকেইটা ৰুইছিলোঁ, এইবাৰ ৰুম। তো আহক, এইটো ৰুই দিওঁ আগত। তো মই এইটো ইয়াতে ৰুই দিম, অল্প ফুৰিম না, তাৰপৰা পোষ্ট কৰিম। গুৱাৰ পুলি ৰুই দিম। তো ইয়াতে এটা গুৱাৰ পুলি ৰুই দিম, তাৰপিছত এইটো ইফালে গাড়ী। এইটো আমাৰ ৰুই দিয়া হ'ল। এতিয়া এইটো ৰুম, তো ইয়াতে ৰুম এইটো। তো মোৰ গছপুলি ৰোৱা হ'ল। তো আপোনালোকেও যিমান পাৰে গছপুলি ৰুব। আৰু গছপুলি ৰুলেই নহ'ব, তাৰ কাৰণে আমি যত্ন কৰিব লাগিব, মাজে মাজে চাব লাগিব যাতে গৰু ছাগলীয়ে খাই নিদিয়ে। তো আমি সকলোৱে বৰ্তমান পৰিৱেশৰ বিষয়েতো অৱগত হৈছোঁৱে যে দিনে দিনে আমাৰ উত্তাপ বৃদ্ধি হৈ আছে। ইয়াৰ বহুত কাৰণ আছে, কিন্তু আমাৰ বৰ্তমান যি হাৰত গছপুলি আমি ৰুব লাগে, ইয়াতকৈ বেছি মানুহ কাটিয়ে আছে। যেনেকুৱা আমি দেখিবলৈ পাওঁ কাটিবলৈ। তো সেইকাৰণে আমি বহুত চেষ্টা কৰিব লাগে যিমান পাৰোঁ গছপুলি ৰুবলৈ আৰু প্ৰকৃতিক বচাবলৈ। ধন্যবাদ।